আপুনি জানেনে প্ৰথম কাৰ এক্সিডেণ্ট কেতিয়া হৈছিল? নিউটনৰ মূৰত যোনটো এপল খৰিছিল সেই গছটো এতিয়াও ৰাখি থোৱা আছে। ফাৰাৰী কাৰ যোনটো আছে সেই ফাৰাৰী কাৰটোৰ মালিক কোন? চ' হেই গাইজ, ৱেলকাম টু মাই চেনেল। চ' আজি আপুনি এই ভিডিঅ'ৰ মাধ্যমত কেইটামান এনেকুৱা বস্তুবিলাক গম পাব, এনেকুৱা ফেক্টছবিলাক গম পাব যিটো শুনি আপুনি নিশ্চয় আচৰিত হ'ব আৰু আপোনাৰ মুখৰ পৰা এটাই শব্দ ওলাব, Oh my God! চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফেক্ট নাম্বাৰ 7. আপুনি নিশ্চয় জানে যে বান্দৰে কল খাই বহুত ভাল পায়, কিন্তু আপুনি এটা কথা জানেনে? পৃথিৱীৰ যিকোনোৱে বান্দৰ হওক বা যেনেকুৱা ধৰণৰো বান্দৰ হওক, সি সদায় কলৰ বাকলি উলিয়াই কিনে কল খায়। যদি সি ক'ৰবাত কল পায়, প্ৰথমে সি কলৰ বাকলি উলিয়াই তাৰপিছতে কল খায়। কথাটো সৰু হয়, কিন্তু এই কথাটো নিশ্চয় বহুত মানুহে গম নাপায়। 6. আপুনি ছিংগাপুৰ নাম নিশ্চয় শুনিছে চাগে। যদি শুনা নাই তেনে মই কৈ দিওঁ যে ছিংগাপুৰ এটা দেশৰ নাম হয়, আৰু যিবোৰ মানুহ ছিংগাপুৰ গৈছে সেইবিলাক মানুহে এই ফেক্টটো নিশ্চয় গম পায়। আৰু যিবোৰ মানুহ ছিংগাপুৰ যোৱা নাই সেইবোৰ মানুহ এই কথাটো শুনি আচৰিত হ'ব যে চুইগেম বিক্ৰী কৰা বা চুইগেম খাই ক'ৰবাত পেলোৱা বেণ্ড আছে। আৰু যদি তথাপিও কোনোবাই এই কামটো কৰে তেন্তে সিহঁতে $1000 পে' কৰিব লাগিব বা ফাইন হিচাপে দিব লাগিব। আৰু সেই $1000 যদি আমি ইণ্ডিয়াত কনভাৰ্ট কৰোঁ তেনেহ'লে 51,000 প্লাছ আমি পে' কৰিব লাগিব। ইমান টকা ফাইন দিয়াতকৈ চুইগেম নোখোৱাই ভাল। চ' বলক যাওঁ নেক্সট ফেক্টৰ ওপৰত। 5. আপুনি সপোনত কেতিয়াবা নিজৰ মৃত্যু হোৱা দেখিছেনে? আৰু যদি দেখিছে তেনেহ'লে আপুনি এটা কথা ইতিমধ্যে লক্ষ্য কৰিছে যে যদি আপোনাৰ সপোনত মৃত্যু হৈ যায় তেনেহ'লে আপুনি সাৰ পাই যায় বা কেনেবাকৈ আপোনাৰ চকু খুলি যায়। সেইটো কিয় হয় আপুনি জানেনে? আৰু যদি নাজানে সেই কথাটো শুনি আপুনি নিশ্চয় আচৰিত হ'ব। আমাৰ মাইণ্ডটো বহুত শক্তিশালী হয়, কিন্তু আমাৰ মাইণ্ডে এই কথা নাজানে যে আমাৰ মৰাৰ পিছত কি হয়। মাইণ্ডে আজিলৈকে দেখাই নাই যে আমি মানুহ মৰাৰ পিছত কি হয়। সেইকাৰণে সি নিজেই নাজানে যে মৰাৰ পিছত সপোনত দেখাব কি লাগে। মুঠতে ক'বলৈ গ'লে আমাৰ মাইণ্ডে নিজেই নাজানে যে মৰাৰ পিছত মানুহক সপোনত দেখুৱাব কি লাগে। সেইকাৰণে যদি সপোনত আমাৰ মৃত্যু হয় তেনেহ'লে আমি নিজে সাৰ পাই যাওঁ। কি আচৰিত নহয়নে? 4. আপোনালোকে সকলোৱে নিউটনৰ মূৰত আপেল সৰা কাহিনীটো শুনিছে বা পঢ়ি আহিছে, য'ত নিউটনৰ মূৰত আপেল সৰিছিল আৰু গ্ৰেভিটিৰ ডিস্কভাৰ হৈছিল, যাৰ ফলত আমাৰ ওপৰত ফিজিক্স আহি গৈছিল। বাট আপুনি এই কথা জানেনে, নিউটনৰ মূৰত যেতিয়া সেই আপেলটো সৰিছিল সেই গছটো এতিয়ালৈকেও আছে আৰু সেই গছটোত এটা গোল বাউণ্ডেৰী দি ছেভ কৰি ৰাখি থোৱা হৈছে। যদি আমাৰ মন যায় আমি এতিয়াও গৈ চাই আহিব পাৰোঁ। 3. আপোনালোকে সকলোৱে ঘোঁৰাৰ ওপৰত বহি থকা মানুহৰ মূৰ্তি ষ্টেচুবিলাক দেখিছে, কিন্তু আপুনি জানেনে সেই সকলো মূৰ্তিবিলাকৰ এটা এটা কাৰণ থাকে। প্ৰতিটো মূৰ্তিৰ এটা কিবা এটা বস্তু দেখুৱাবলৈ সেই মূৰ্তিটো বনোৱা হয়। আৰু আজি আপুনি এই ফেক্টটো শুনি নিশ্চয় আচৰিত হ'ব। যদি মূৰ্তিটোত ঘোঁৰাৰ দুটাই ভৰি ওপৰত আছে, তাৰ যুদ্ধ কৰি থাকোঁতে সেই মানুহজনৰ মৃত্যু হৈছিল। যিহেতু যুদ্ধ কৰি থাকোঁতে তেওঁৰ মৃত্যু হৈছিল, সেইকাৰণে তেওঁৰ মূৰ্তিৰ ঘোঁৰাৰ দুটাই ভৰি ওপৰত আছে। যদি আপুনি দুটা ভৰি উঠোৱা ঘোঁৰাৰ মূৰ্তি দেখে তেনেহ'লে আপুনি বুজিব যে তেওঁ মানুহটো যুদ্ধ কৰি থাকোঁতে মৃত্যু হৈছিল। আপোনালোকৰ ইনফৰ্মেশ্যনৰ কাৰণে আৰু এটা কথা কৈ দিওঁ যে আপুনি দেখিছে চাগৈ যে কেইটামান ঘোঁৰাৰ মূৰ্তিৰ এটা ভৰি ওপৰত থাকে। তাৰ হ'ল সেই মানুহজন যুদ্ধ কৰি থকা অৱস্থাত সি আঘাত পাইছিল, আৰু যদি সেই আঘাতৰ ফলত তাৰ মৃত্যু হয় তেন্তে তেওঁৰ মূৰ্তিৰ ঘোঁৰাৰ এটা ভৰি ওপৰত কৰি ৰখাই বনোৱা। আৰু যদি কোনোবা মূৰ্তিৰ ঘোঁৰাৰ দুটাই ভৰি তলতে ৰাখি থোৱা হৈছে, তাৰ তেওঁৰ যুদ্ধৰ ফলত একো হোৱা নাই, সি পিছত এনেই যেনেকৈ মানুহ বেমাৰী বুঢ়া হৈ বা বেমাৰ হৈ মৃত্যু হয় তেনেকৈ তাৰ মৃত্যু হৈছে। 2. আপোনালোকে নিশ্চয় গাড়ীবোৰ এক্সিডেণ্ট হোৱা দেখিছে বা বহুতবাৰ এক্সিডেণ্ট হৈছে, কিন্তু আপুনি কেতিয়াবা নিজকে প্ৰশ্ন সুধিছেনে যে প্ৰথম গাড়ী এক্সিডেণ্ট কেতিয়া হৈছিল? আৰু যদি কাৰোবাক সুধিছে বা নিজকে সুধিছে তেতিয়াহ'লে তাৰ এনচাৰ আজি আপুনি পাই যাব। পৃথিৱীৰ ভিতৰত প্ৰথম কাৰ এক্সিডেণ্ট 1891 চনত হৈছিল, আৰু সেই কাৰ এক্সিডেণ্টটো অহিয়া নামৰ জেগাত হৈছিল। আৰু যদি আমি প্ৰথম কাৰ ক্ৰেছৰ কথা কওঁ তেনেহ'লে প্ৰথম কাৰ ক্ৰেছ 1769 চনত হৈছিল। প্ৰথম কাৰ ক্ৰেছৰ সৰু ক্লিপটো মই আপোনাক দেখাই দিওঁ। ফেক্ট নম্বৰ 1 কোৱাৰ আগতে মই আপোনাক কৈ দিওঁ যে এই চেনেলত মই টেকনিকেল ফেক্টছবিলাক আৰু মিষ্টেৰিয়াছ ফেক্টবিলাকৰ কথা কওঁ। চ' যদি আপুনি এইবিলাক শুনি ভাল পায় তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এই ভিডিঅ'টো বহুত মানুহৰ লগত শ্বেয়াৰ কৰক, যাতে সকলো অসমৰ মানুহে এই কথাবিলাক জানিবলৈ পায়।
আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু যদি কিবা ক'বলৈ আছে তলত কমেণ্ট কৰি কৈ দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিব যাতে সকলোবিলাক ফেক্টছৰ ভিডিঅ'ছবিলাক চবতকৈ আগত আপোনালোকে পাওক চ' ফেক্ট নাম্বাৰ 1, ফাৰাৰী কাৰটো আপোনালোকে সকলোৱে নামটো শুনিছেই আৰু বহুত মানুহৰ এই কাৰটো ফেভৰেটো হয় বাট আপুনি এটা কথা জানেনে এই কোম্পানীটোৰ কোনো মালিক নাই হয় এই কোম্পানীটোৰ সঁচাকৈ কোনো মালিক নাই ফাৰাৰী এটা ইটালিয়ান কোম্পানী হয় আৰু এই কোম্পানীটো 1939ত বনোৱা হৈছিল এই কোম্পানীটোৰ ফাউণ্ডাৰ এনজিঅ' ফাৰাৰী আছিল যাৰ ল'ৰা পিয়ৰো ফাৰাৰীৰ লগত অনলি 10% হিস্সা আছে আৰু এক্সন এনভি নামৰ ইটালিয়ান ইনভেষ্টমেণ্ট কোম্পানীৰ লগত 22.91% হিস্সা আছে আৰু সকলোতকৈ বেছি 67.9% হিস্সা বেলেগ বেলেগ ইনভেষ্টাৰ্ছৰ লগত আছে যিকোনো কোম্পানী হওক 49%তকৈ বেছি হোৱা মানুহকে কোম্পানীটোৰ মালিক বুলি জনা হয় কিন্তু এই কোম্পানীত 49% হিস্সা কোনো এজন নিৰ্দিষ্ট মানুহৰ লগত নাই মানে ইমান ডাঙৰ এই কোম্পানী ফাৰাৰী যাৰ কাৰ চাই মানুহৰ এট্ৰেকশ্যন হৈ যায় সেই কোম্পানীটোৰ কোনো মালিক নাই চ' সেই গাইছ আজিৰ কাৰণে ইমানেই আপোনালোকে ছাবস্ক্ৰাইব কৰি কাৰণ এতিয়া নেক্সট ভিডিঅ'বোৰ বহুত আমেজিংবিলাক ভিডিঅ' আহিব চ' আপোনালোকে এই ভিডিঅ'বিলাক মিছ নকৰিব চ' আজিৰ কাৰণে ইমানেই লগ পাম বেলেগ ভিডিঅ'